Hey guys, welcome back to my YouTube channel Ice Vlog or next video le আপোনালোকক স্বাগতম জনাইছো আজি বিশ্বকৰ্মা পূজা সকলোৱে জানি তো আজি ওচৰতে এখন ভাওনা পাতিছে মানে এখন চাবলৈ যাম এতিয়া তো আপোনালোককো অলপ দেখাম ভাবিছো ভাওনাখনৰ নামটো খালি ইয়াত নাজানো তাত গলেহে গম পাম কি নাটকখনৰ নামটো মানে তো চাই থাকিব আপোনালোকে যিমান পাৰো দেখাব চেষ্টা কৰিম এতিয়ালে ওলাই মিলি লওঁ এতিয়া গা পা ধুই গৈ আহিছোঁ আৰু ওলাম এতিয়া ওলাই কৰি যাম আৰু চাই থাকিম ভাওনা পাইছোঁহি মানে অলপ দেৰি হৈ গ'ল লগৰকেইটাৰ লগত এই বার্তা বলে নরক সমাজে তোমার পিঠে বিশ্বাস করি না তোমার নিরাপদ এই পৃথিবীর গাও দিয়ে তো গাইছ এতিয়া বাহিৰলৈ ওলাই আহিছোঁ অলপ দোকানলৈ আহিছোঁ কিবা কিবি খাই লওঁ
এয়া বহি আছে গোটেইকেইটা। এয়া হাঁহি দিছে। তুমি যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব লক্ষ্মী। আপুনি কি ক'ব বিচাৰিছে প্ৰভু? মই একো বুজিব পৰা নাই। মোক সকলো বুজাই কওক। শুনা লক্ষ্মী, আৰু কিছুদিন পিছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। সমগ্ৰ পৃথিৱী পানীয়ে বুৰাই পেলাব। গছ লতা তৰু তৃণ জীৱ জন্তু একো জীয়াই নাথাকিব। এই মহাপ্ৰলয়ৰ সময়ত তুমি যি ভীষণ তথ্য স্বজন কৰিছা ইয়াৰ পৰিণাম কি হ'ব তুমি এবাৰো ভাবি চোৱা নাই? আপোনাৰ আলোচনাত যদি শিৱৰ সত্যাপাৰ যদি তেতিয়া এই সমগ্ৰ বিশ্বতে ধৰ্মৰ ঠাইত অধৰ্মই কৰিব পাৰে। এই ক্ষেত্ৰত আমাৰ মৃত্যু অধিপতিয়ে ইমান মোৰতো কোনো পাতল নহয়। নগৰৰ শাস্তি দিয়াই মোৰ মহাপ্ৰলয়ত যিসকলৰ মৃত্যু হ'ব সেই সকলৰ মাজত Recurva con el Nacho Boy! Recurva con el Nacho Boy! Fucking the Gohan! Nacho Boy! Salmon Boy! Nacho Boy! Salmon Boy! Harpog! Boy! Monty! Lucky! Monty! Monty! লক্ষ্মী লক্ষ্মী এইবাৰ সাৱধান হোৱা লক্ষ্মী। তুমি মোৰ বুকুলৈ ব্ৰহ্মকে নিক্ষেপ কৰিছিলা। ব্ৰহ্মখেলা মই তোমাৰ বুকুলৈ পুনৰ উভতাই পঠাইছো। চাম বাৰু তুমি কেনেদৰে ৰক্ষা পোৱা। যাওঁ মই নিজ সমগ্ৰখন Fucking the Gohan! Nacho Boy! Salmon Boy! Nacho Boy! Salmon Boy! Harpog! Boy! Monty! Lucky! Monty! Monty! লক্ষ্মী লক্ষ্মী এইবাৰ সাৱধান হোৱা লক্ষ্মী। তুমি মোৰ বুকুলৈ ব্ৰহ্মকে নিক্ষেপ কৰিছিলা। ব্ৰহ্মখেলা মই তোমাৰ বুকুলৈ পুনৰ উভতাই পঠাইছো। চাম বাৰু তুমি কেনেদৰে ৰক্ষা পোৱা। যাওঁ মই নিজ সমগ্ৰখন তুমি যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খোজা ইয়াৰ পৰিণাম অতি ভয়ংকৰ হ'ব লক্ষ্মী। আপুনি কি ক'ব বিচাৰিছে প্ৰভু? মই একো বুজিব পৰা নাই। মোক সকলো বুজাই কওক। শুনা লক্ষ্মী,
আৰু কিছুদিন পিছত এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। সমগ্ৰ পৃথিৱী পানীয়ে বুৰাই পেলাব। গছ লতা তৰু তৃণ জীৱ জন্তু একো জীয়াই নাথাকিব। এই মহাপ্ৰলয়ৰ সময়ত তুমি যি ভীষণ তথ্য সৃজন কৰিছা, ইয়াৰ পৰিণাম কি হ'ব তুমি এবাৰো ভাবি চোৱা নাই? আপোনাৰ আলোচনাত যদি শিৱৰ ঠাইছা পাৰ যদি আজিৰ ভিডিঅ'টো ইমানেই। ভাওনাও শেষ হৈছে, আমিও ঘৰ যাব লৈছোঁ আৰু তো যদি ভিডিঅ'টো ভাল পায় আপোনালোকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।